নমস্কাৰ, মই ৰিংকি। আপোনালোকক পুনৰবাৰ মোৰ এই চেনেলটোলৈ স্বাগতম জনালোঁ। কালি আপোনালোকক দেখাইছিলোঁ যে নামঘৰত আই পূজা আছে আৰু ভিডিঅ'টো দেখালোঁ বাৰু, তথাপিও ইমান ভালকৈ দেখাব নোৱাৰিলোঁ। আজি আই পূজাৰ দ্বিতীয় দিন, কালি প্ৰথম দিনটো আপোনালোকক দেখালোঁ, তথাপিও কালি বৰ ভালদৰে দেখাব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ আজি অলপ ভালদৰে আপোনালোকক দেখাই দিম। ভিডিঅ'টো আগলৈ চাই থাকিব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি নামঘৰলৈ গৈ আছোঁ। এয়া মা আৰু পেহী গৰম পৰিছে। নামঘৰ পালোহি। এয়া মানুহবোৰে চাকি জ্বলালে। লাহে লাহে মানুহ এয়া আই মাতৃৰ চৰণত সেৱা ভাগি লোৱাৰ সময়ত এতিয়া আইসকলে নাম ল'ব। আইসকলৰ নাম শুনি এগৰাকী আই ৰ'ব নোৱাৰিলে আৰু মাজৰ পৰা ওলাই গ'ল। লকডাউন হোৱাৰ কাৰণে যোৱা দুবছৰে পূজা ভালকৈ পাতিব পৰা নাছিল আৰু এইবাৰো অলপ অসুবিধাৰ কাৰণে পূজাখন বৰ ভালদৰে পাতিব নোৱাৰিলে। সেইটো কাৰণে মানে আইগৰাকী অলপ খং কৰিছে আৰু কৈছে যে অহাবাৰলৈ পূজা পাতিবই লাগিব। ইয়াৰ পাছত সকলোৱে আইৰ চৰণত ধৰি সেৱা ল'ব লৈছে। এইটো সাধাৰণতে ভেল বুলি কয়, মানে কলগছৰে বনায়। এইটো এনেকৈ বনায়, ইয়াৰ ভিতৰত পাৰ আৰু কিবাকিবি ভৰাই দিয়ে আৰু শেষত জানত মানে উটুৱাই দিয়ে। এতিয়া সকলোৱে মানে ধূপ বন্তি জ্বলাইছে ইয়াত, ময়ো ৰখি আছোঁ জ্বলাবলৈ। এই ভেলটো এতিয়া নামঘৰত গোটেই নামঘৰত 3 পাক ঘূৰাব, তাৰ পাছত উটুৱাই দিবগৈ। তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ, তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা। তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ, তুমি চুব খুজিলেই মৰহি ভাঙিলে আৰু আমি এয়া প্ৰসাদ লৈ ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। সকলোৱে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ।